এয়া আমাৰ ধান মেলি দিছে। এয়া আমাৰ এজনীক মই ৰাখি আছোঁ, নহ'লে ধান মেলি দিয়া গোটেই ধানবোৰ লাৰিব যায়, দিগদাৰ দিয়ে। আৰু কি হয়, ধানখিনি আনি মানুহ নাপায়, সেয়া আজি আৰু মানুহ পালে ভৰাই থ'লে ৰ'দত শুকাই মেলি আকৌ চাউল কৰি থ'ব। মই তাইক চাই আছোঁ, এই লগত পাকঘৰত দাদাই ভাত বনাই আছে, অলপ দেখুৱাই দিম আপোনালোকক। এয়া আৰু ডেইলি কিনো কৰোঁ আৰু নিজৰ কামখিনি এৰি থাকে, সেইকাৰণে একো কাম কৰিব নোৱাৰোঁ। যি কামে কৰোঁ সেইটোতে থপিয়াই এনেকুৱা আৰু। আজি তাইৰ গাটো ভাল নহয়, স্কুল নিনিলোঁ, লগতে সেইকাৰণে লাগি আছে। হেল্ল'। এই মাছৰ আঞ্জা দাদাই বনালে আৰু এয়া মই ভাজি বহাইছোঁ। আৰু এনেকৈ ভৰাই হটকেছত থৈ দিছোঁ ইয়াতে। মই বাৰু অকলে বনোৱা নাই, মই ভাজিয়ে বহাইছোঁ। বাকী মাও বনালে, দাদাও বনালে। এনেকৈ আজি দুপৰীয়া থালখন। এয়া বগৰী খাম এতিয়া। এয়া ধুনীয়াকৈ লৈছোঁ, নিমখ লৈছোঁ। এতিয়া বগৰী খাম, এয়া বগৰী। এয়া বগৰী খাম, বগৰী খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এনেকৈ দেখাই আছোঁ কেনেকুৱা লাগে, টেঙা মিঠা। বঢ়িয়া, টেঙা মাৰি ধুনীয়া। বগৰী দেউতাকে আনিছে, ডিউটিত যাওঁতে বাইদেউ এগৰাকীয়ে দিছে। এয়া বগৰী খাই ভাল পাওঁ, সেইকাৰণে আনিছে। নিজৰ খোৱাৰ নিচা নাই, মই খাওঁ কাৰণে।